মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস অধ্যয়ন নামৰ পাঠটোৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে এটা কথা জানা যে আমাৰ পৃথিৱীৰ প্ৰতিখন দেশৰেই, প্ৰতিখন ৰাজ্যৰে বা প্ৰতিটো অঞ্চলৰে কিছুমান নিজা নিজা ঘটনা থাকে। এই ঘটনাবিলাক য'ত চন তাৰিখ অনুসৰি একাধিক্ৰমে লিখি যোৱা হয়, অৰ্থাৎ সময়ৰ ক্ৰম অনুসৰি একাধিক্ৰমে লিখা হয়, সেয়াই হৈছে বুৰঞ্জী। এতিয়া আমি যদি চাওঁ আমাৰ নিজৰ দেশখন বা আমাৰ নিজৰ অঞ্চলটো, এই সকলোবিলাকৰে কি থাকে, কিছুমান উল্লেখনীয় ঘটনাৱলী থাকে। আৰু এই ঘটনাৱলীবিলাক ক'ত সন্নিৱিষ্ট কৰা হয়? বুৰঞ্জীত সন্নিৱিষ্ট কৰা হয়। অৰ্থাৎ বুৰঞ্জী মানে কি? ইতিহাসৰ কথাটোলৈ যোৱাৰ আগতে বুৰঞ্জী কথাটোলৈ আহি লৈছোঁ, বুৰঞ্জী শব্দটোলৈ। বুৰঞ্জী মানে কি? য'ত অঞ্চলবিলাকৰ বিভিন্ন ঘটনা চন তাৰিখৰ সৈতে একাধিক্ৰমে লিখা হয়, সেয়াই হৈছে বুৰঞ্জী। অৰ্থাৎ বুৰঞ্জী কি বুলি ক'লে আমি এটা কথা ক'ব পাৰোঁ, য'ত অতীতৰ কাহিনী বা কাম কাজৰ বৰ্ণনা থাকে। আমি কোনো এখন ঠাইৰ অতীতৰ কাহিনী বা অতীতৰ কাম কাজবিলাক কি কিনো হৈছিল ঠাইখনত, সেই কথাবোৰ জানিবলৈ আমি কি পঢ়িব লাগিব? সেই ঠাইখনৰ বুৰঞ্জী পঢ়িব লাগিব, বুৰঞ্জী জানিব লাগিব। উদাহৰণস্বৰূপে আমি যদি আমাৰ অসমৰ আহোম শাসনকালৰ বিষয়ে পঢ়িবলৈ বিচাৰোঁ, জানিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? সেই আহোম শাসনৰ সময়ৰ যিবিলাক বুৰঞ্জী, সেই বুৰঞ্জীবিলাক আমি পঢ়িব লাগিব। এতিয়া এটা কথা আমি ইতিমধ্যে গম পালোঁ যে অতীতৰ ঘটনা বা কাহিনীবিলাক য'ত সন্নিৱিষ্ট কৰা হয়, সেয়াই হৈছে বুৰঞ্জী। এই ক্ষেত্ৰত আমি দুটা শব্দ ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ। এটা হৈছে বুৰঞ্জী আৰু আনটো হৈছে ইতিহাস। এতিয়া এই বুৰঞ্জী আৰু ইতিহাস, এই দুটা শব্দ যদিও আমি অতীতৰ ঘটনাবিলাক বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ, তথাপি এই দুটা শব্দৰ মাজত কিছু পাৰ্থক্য আছে। সেই পাৰ্থক্যখিনি আমি প্ৰথমতে চাই লওঁ। প্ৰথম কথা, বুৰঞ্জী শব্দটো টাই ভাষাৰ পৰা অহা শব্দ। এই শব্দটো টাই ভাষাৰ পৰা অহা শব্দ আৰু ইয়াৰ অৰ্থ হৈছে নজনা কথা জনোৱাৰ ভঁৰাল। এই বুৰঞ্জী লিখাৰ প্ৰথাটো আমাৰ অসমত আৰম্ভ হৈছিল চুকাফাৰ দিনৰ পৰা। চুকাফা যেতিয়া অসমলৈ আহিছিল চীনৰ পৰা পাটকাই পৰ্বত পাৰ হৈ, তেতিয়া চুকাফাই তেওঁৰ লগত অহা পণ্ডিতসকলক বাটত ঘটা ঘটনাবিলাক লিখি যাবলৈ কৈছিল। আৰু সেই তেতিয়াৰ পৰাই অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হ'ল বুলি কোৱা হয়। এটা কথা মন কৰিবা, এই বুৰঞ্জী শব্দটো কেৱল অসমতহে ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ কোনো ঠাইতেই অতীতৰ ঘটনাৱলী বুজাবলৈ বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা নহয়। আনহাতে আমি অতীতৰ ঘটনাৱলী বুজাবলৈ আন যিটো শব্দ ব্যৱহাৰ কৰোঁ, সেইটো হৈছে ইতিহাস। এই ইতিহাস শব্দটো ক'ৰ পৰা আহিছে? সংস্কৃত ভাষাৰ পৰা আহিছে। সংস্কৃত ভাষাৰ ইতিহাস শব্দৰ অৰ্থ কি? যে এই ঘটনাবিলাক নিশ্চয় হৈছিল। পৃথিৱীৰ সকলো ঠাইতে এই ইতিহাস শব্দটো অতীতৰ ঘটনাৱলী বুজাবলৈ ব্যৱহাৰ কৰা হয়। আমি এটা কথা কৈছোঁ যে বুৰঞ্জী শব্দটো কেৱল অসমত ব্যৱহাৰ কৰা হয় অতীতৰ ঘটনাৱলী বুজাবলৈ, কিন্তু ইতিহাস শব্দটো পৃথিৱীৰ সকলো ঠাইতে অতীতৰ ঘটনাৱলী বুজাবৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া ইতিহাস আৰু বুৰঞ্জী সাধাৰণতে এই দুইটা কথা একেধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় যদিও দুইটাৰ মাজত পাৰ্থক্য আছে। য'ত ঘটনাবিলাক চন তাৰিখ অনুসৰি একাধিক্ৰমে লিখি যোৱা হয়, তাকেই বুৰঞ্জী বুলি কোৱা হয়। আনহাতে ইতিহাসত কি কৰা হয়? ইতিহাসত অতীতত ঘটা ঘটনাবিলাকৰ বিষয়ে বহলাই আলোচনা কৰা হয়, বিশ্লেষণ কৰা হয়। ঘটনাবিলাক কিয় ঘটিছিল বা সেই ঘটনাবিলাক ঘটাটো ভাল হ'ল নে বেয়া হ'ল, ইয়াৰ ফলাফল কি, উচিত বা অনুচিত, এই গোটেই কথাখিনি ইতিহাস বিষয়টোৱে আলোচনা কৰে। অৰ্থাৎ আমি ক'ব লাগিব, ইতিহাসে কি কৰে? বুৰঞ্জীৰ ঘটনাবিলাক খৰচি মাৰি অধ্যয়ন কৰে। অৰ্থাৎ বুৰঞ্জীত কি কৰা হয়? বুৰঞ্জীত ঘটনাবিলাক একাধিক্ৰমে লিখি যোৱা হয় আৰু ইতিহাসে সেই বুৰঞ্জীৰ ঘটনাবিলাক খৰচি মাৰি অধ্যয়ন কৰি ইয়াৰ ভাল বেয়া উচিত অনুচিত এই ফলাফলবিলাক লক্ষ্য কৰে বা বিচাৰ কৰে। এতিয়া ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা। ইতিহাস আমি কিয় অধ্যয়ন কৰিব লাগে? প্ৰথম কথা, মানৱ জীৱনৰ ক্ৰমোন্নতিৰ কথা জানিবলৈ আমি ইতিহাস পঢ়িব লাগে। মানুহে আদিম কালৰ যি অঘৰী জীৱন যাপন, সেই অঘৰী জীৱন যাপনৰ পৰা আধুনিক যুগ পাবলৈ বহু সময় অতিক্ৰম কৰিবলগীয়া হৈছে আৰু এই সময়খিনিত যথেষ্ট পৰিৱৰ্তনৰ সন্মুখীন হৈছে। গতিকে মানুহেনো কেনেকুৱা ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে, কেনেকৈ সেই অতীতৰ অঘৰী জীৱনৰ পৰা আহি বৰ্তমানৰ সময় পাইছেহি, সেই কথাবোৰ আমি ভালকৈ জানিবলৈ হ'লে কি পঢ়িব লাগিব? মানৱ জীৱনৰ ক্ৰমোন্নতি সম্পৰ্কীয় যিবিলাক ইতিহাস আছে, কিতাপ আছে, সেইবিলাক আমি পঢ়িব লাগিব।
সেই বিষয়ে অধ্যয়ন কৰোঁতে আমি মানৱ জীৱনৰ ক্ৰমোন্নতিত কোনবোৰ কথাইনো প্ৰভাৱ পেলাইছে, কোনবিলাক গুৰুত্বপূৰ্ণ আৱিষ্কাৰে মানুহৰ জীৱনধাৰা সলনি কৰিছে, সেই বিষয়ে আমি জানিব পাৰিম। ইয়াৰ লগতে আমি সেই কথাবিলাকৰ পৰা যিখিনি শিকিবলগীয়া, সেই শিকিবলগীয়াখিনিও আমি আহৰণ কৰিব পাৰিম। গতিকে মানৱ জীৱনৰ ক্ৰমোন্নতিৰ কথা জানিবলৈ মানুহে ইতিহাস অধ্যয়ন কৰা প্ৰয়োজন। ইতিহাসে পুৰণি কীৰ্তিৰ কথা জনাত আমাক সহায় কৰে। আমি ইতিহাস অধ্যয়ন কৰি আমাৰ অতীত কালত কিনো ভাল কাম হৈছিল, আমাক ইতিহাসে সেই কথাবোৰ সোঁৱৰাই দিয়ে আৰু সেই পুৰণি কীৰ্তিৰ কথাই আমাক ভৱিষ্যতত ভাল কাম কৰিবৰ কাৰণে উদগনি যোগায়। গতিকে সেই পুৰণি কীৰ্তিৰ কথা জানি আমি ভাল কাম কৰিবলৈ উৎসাহিত হওঁ আৰু ইয়াৰ জৰিয়তে আমাৰ কি হয়, আমাৰ দেশপ্ৰেম বাঢ়ে আৰু দেশৰ প্ৰতি আনুগত্য বৃদ্ধি পায়। গতিকে ইতিহাস অধ্যয়নৰ জৰিয়তে আমি পুৰণি কীৰ্তিৰ কথা জানিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ নিজৰ দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ প্ৰতি আমি সচেতন হওঁ। তাৰপিছতে সমাজ এখনৰ স্পষ্ট ছবি এখন দেখুৱাই আমাক ইতিহাসে। ইতিহাস অধ্যয়ন কৰি আমি সমাজ এখনৰ বিষয়ে স্পষ্টভাৱে জানিব পাৰোঁ। কাৰণ ইতিহাস অধ্যয়ন কৰি এখন সমাজত কি ধৰণৰ ৰীতি নীতি, ধৰ্ম, আচাৰ ব্যৱহাৰ, পৰম্পৰা প্ৰচলন হৈ আছিল, সেই কথাবিলাক আমি জানিব পাৰোঁ। আৰু এই কথাবিলাক জনাৰ লগে লগে আমি কি জানিব পাৰিম, যে সেই ৰীতি নীতি, আচাৰ আচৰণ, ধৰ্ম ইত্যাদি কথাবিলাকত কেনেকুৱা পৰিৱৰ্তন আহিছে, বৰ্তমান সময়লৈ এইবিলাক ক্ষেত্ৰত কিবা পৰিৱৰ্তন হৈছে নেকি, সেই কথাবিলাকো আমি জানিব পাৰোঁ। আৰু যেতিয়া আমি সেই কথাবিলাক জানিম, তেতিয়া আমি সমাজ এখনত কি নতুন ৰীতি নীতি বা আচাৰ ব্যৱহাৰ গঢ় লৈ উঠিছে, সেই বিষয়েও জানিব পাৰিম। ফলস্বৰূপে আমি কি জানিব পাৰিম, সমাজ এখন অতীতৰ পৰা বৰ্তমানলৈকে কি ধৰণে পৰিৱৰ্তন হৈছে, কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে, সেই কথাবিলাকো আমি বুজি পাম। গতিকে আমাক ইতিহাসে কি কৰে, সমাজ এখনৰ স্পষ্ট ছবি দেখুৱায়। তাৰপিছতে ইতিহাসত কি পোৱা যায়, মানুহৰ চিন্তা আৰু বুদ্ধিৰ বিকাশৰ বিৱৰণ পোৱা যায়। মানুহৰ চিন্তা আৰু বুদ্ধিৰ বিকাশ কিদৰে হৈছে, ইতিহাস পঢ়ি আমি সেই কথা জানিব পাৰোঁ। কাৰণ মানুহে সদায় নিজৰ চিন্তা আৰু বুদ্ধিৰ বিকাশৰ জৰিয়তে সুস্থ সমাজ গঢ়ি ভাল ধৰণে জীয়াই থাকিবলৈ চেষ্টা চলাই আহিছে আৰু সেই কথাবিলাক আমি কি কৰিব পাৰোঁ, ইতিহাসৰ জৰিয়তে জানিব পাৰোঁ। ইতিহাসে সদায় মানুহক নতুন চিন্তাৰ প্ৰতি আকৃষ্ট কৰে। উদাহৰণস্বৰূপে যেতিয়া ছপাশাল আৱিষ্কাৰ হ'ল, ছপাশাল আৱিষ্কাৰৰ লগে লগে কি হ'ল, কিতাপ পত্ৰ ছপা হৈ ওলাল আৰু তাৰ লগে লগে মানুহে গ্ৰন্থৰ যি উপকাৰিতা সেই বিষয়ে জানিব পাৰিলে। গতিকে ইতিহাস অধ্যয়নে আমাক সদায় সেই কথাবিলাক, সেই ভাল কথাবিলাক জনাত সহায় কৰে। অৰ্থাৎ মানুহৰ চিন্তা আৰু বুদ্ধিৰ বিকাশ কিদৰে ঘটিছে সেই কথা জনাত আমাক ইতিহাসে সহায় কৰে। তাৰপিছত ইতিহাস অধ্যয়নে আমাক সাৱধানী আৰু সচেতন কৰি তোলে। ইতিহাস অধ্যয়ন কৰি আমি সাৱধান হ'ব পাৰোঁ। কেনেকৈ সাৱধান হ'ব পাৰোঁ, আমি অতীতত কৰা যিবিলাক ভুল, সেই ভুলবিলাকৰ কথা আমি ইতিহাস অধ্যয়ন কৰি জানিব পাৰোঁ আৰু ভৱিষ্যতে তেনেধৰণৰ ভুল নকৰিবৰ কাৰণে আমি সচেতন হ'ব পাৰোঁ। তোমালোকে নিশ্চয় এটা কথা জানা যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই জাপানৰ নাগাচাকি আৰু হিৰোচিমাত পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল, পেলাইছিল। আৰু সেই পাৰমাণৱিক বোমা পেলোৱাৰ ফলত সেই দুখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। আনকি সেই দুখন চহৰত পাৰমাণৱিক বোমা পেলোৱাৰ যি প্ৰতিক্ৰিয়া, সেয়া আজিও শেষ হোৱা নাই। গতিকে ইতিহাস অধ্যয়ন কৰি আমি সেই কথাবিলাক জানিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে তেনেধৰণৰ ভুল নকৰিবৰ কাৰণে আমি কি হওঁ, সাৱধান আৰু সচেতন হওঁ। ইয়াৰ পাছতেই ইতিহাসে দেশ এখনৰ ৰাজনৈতিক দিশটোক সমৃদ্ধ কৰে। তোমালোকে এটা কথা মন কৰিবা, ইতিহাস আৰু ৰাজনীতি এই দুইটা কথা ইটোৰ লগত সিটো খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কাৰণ আজিৰ যিবিলাক ৰাজনৈতিক কাৰ্যকলাপ, আজিৰ যিবিলাক শাসন ব্যৱস্থা, সেই কথাবিলাক কাইলৈৰ বাবে ইতিহাস। আজিৰ পৰা 100 বছৰৰ আগৰ বা 200 বছৰৰ আগৰ যিবিলাক ৰাজনৈতিক কাৰ্যকলাপ বা 200-300 বছৰৰ আগতে যিসকল ৰজাই শাসন কৰিছিল, তেওঁলোকৰ শাসনৰ বিষয়ে যেতিয়া আমি পঢ়োঁ, সেইবিলাক আজি আমাৰ বাবে ইতিহাস, কিন্তু সেই সময়ৰ বাবে সেয়া আছিল বৰ্তমান। গতিকে ইতিহাস আৰু ৰাজনীতি এই দুটা কথা ইটোৰ লগত সিটো খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু ইতিহাসে সদায় এখন দেশৰ ৰাজনৈতিক দিশটোক সমৃদ্ধ কৰি তোলে। কাৰণ ইতিহাস অধ্যয়নৰ জৰিয়তে আমি আমাৰ আগৰ কালৰ শাসন পদ্ধতি, সেই সময়ৰ মানুহৰ সাধাৰণ প্ৰজাৰ অৱস্থা, শাসকসকলৰ শাসন নীতি, আচাৰ ব্যৱহাৰ, শাসন কাৰ্যত মানুহে অংশগ্ৰহণ কৰিছিলে নে নাই, সেই গোটেই কথাবোৰ আমি জানিব পাৰোঁ। আৰু ইয়াৰ জৰিয়তে বৰ্তমানৰ যিটো ৰাজনৈতিক দিশ,
বৰ্তমানৰ যিটো শাসন কাৰ্য বা ব্যৱস্থা, সেই ব্যৱস্থাটো কিছু পৰিমাণে সমৃদ্ধ হয়। পুৰণি ৰাজনৈতিক ব্যৱস্থাৰ লগত, পুৰণি শাসন পদ্ধতিৰ লগত আমি বৰ্তমানৰ শাসন ব্যৱস্থাক যদি তুলনা কৰি চাওঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, নতুন যিটো শাসন ব্যৱস্থা আমাৰ আছে উন্নত কৰি গঢ়ি তুলিব পাৰিম। তাৰপিছতে ইতিহাসে আমাক ভূগোলৰ জ্ঞান দিয়ে। কেনেকৈ ভূগোলৰ জ্ঞান দিয়ে? যেতিয়া আমি এখন দেশৰ বা এখন ঠাইৰ ইতিহাস অধ্যয়ন কৰোঁ, তেতিয়া আমি সেই ঠাইখনৰ বিষয়ে বিভিন্ন কথা আমি অধ্যয়ন কৰোঁ। সেই ঠাইখনৰ গছ গছনি, সেই ঠাইখনৰ মানুহ, সেই ঠাইখনত নদ নদী, পাহাৰ পৰ্বত কি আছে, এই ইত্যাদি কথাবিলাক আমি অধ্যয়ন কৰোঁ। আৰু ইয়াৰ জৰিয়তে সেই ঠাইখনৰ যিটো ভৌগোলিক পৰিৱেশ, সেই বিষয়ে আমি জানিব পাৰোঁ। গতিকে ইতিহাসে আমাক কিছু পৰিমাণে ভূগোলৰ জ্ঞানো দিয়ে। ইয়াৰ পাছতেই ইতিহাসে মানুহৰ মন কৌতূহলী কৰি তোলে। তোমালোকে এটা কথা জানা যে প্ৰত্যেক মানুহৰে নজনা কথা জনাৰ একান্ত হাবিয়াস থাকে, আৰু ইতিহাসে সেই হাবিয়াস বা সেই আগ্ৰহ মানুহৰ পূৰণ কৰে। কাৰণ ইতিহাসে আমাক এটাৰ পিছত আনটো কথা জনাত সহায় কৰে, আৰু এনেকৈ আমাৰ মনটো ইতিহাসে কৌতূহলী কৰি তোলে। আৰু ইয়াৰ জৰিয়তে কি হয়, মানুহৰ অধ্যয়নৰ পৰিসৰ বৃদ্ধি পায়। আৰু অধ্যয়ন যিমানেই বাঢ়িব, মানুহ সিমানেই সচেতন হ'ব, সিমানেই জ্ঞানী হ'ব। ইয়াৰ পাছত ইতিহাসে আমাৰ মাজত মৰম চেনেহ, একতাৰ ভাৱ গঢ়ি তোলাত সহায় কৰে। কাৰণ আমাৰ পুৰণি মানুহখিনিয়ে ভৱিষ্যতৰ বাবে যিখিনি কাম কৰি থৈ গৈছে, যিবিলাক কথা আমি ইতিহাস অধ্যয়ন কৰি জানিব পাৰোঁ, সেই কথাবিলাকে আমাক কি কৰে, উন্নতিৰ পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে। গতিকে ইতিহাস অধ্যয়ন কৰি আমি বহু কথা জানিব পাৰোঁ। পুৰণি সভ্যতাৰ বিষয়ে জানিব পাৰোঁ, মানুহৰ কৰ্মোন্নতিৰ বিষয়ে জানিব পাৰোঁ, অঘৰী জীৱনৰ পৰা আহি আজিৰ সময় কিদৰে মানুহে পাইছেহি সেই বিষয়ে জানিব পাৰোঁ, পুৰণি শাসন ব্যৱস্থাৰ বিষয়ে জানিব পাৰোঁ। বহু কথাই আমি ইতিহাস অধ্যয়ন কৰি জানিব পাৰোঁ। গতিকে ইতিহাস অধ্যয়ন কৰিলে আমি আমাৰ অতীতটোক শিকি বুজি তাৰ পৰা উৎকৃষ্টখিনি লৈ আমি নিজৰ ভৱিষ্যতত প্ৰয়োগ কৰিব পাৰোঁ। সেয়ে ইতিহাস অধ্যয়ন সদায় অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে।